তেতিয়াহ'লে সঁচা কথাটো শুন মই জানো গদা কোঁৱৰ ক'ত আছে কিন্তু মই নকওঁ কিন্তু য'তেই নাথাকক তাৰ পৰাই তহঁতৰ হিচাপ কৰি গৈ আছে তহঁতৰ ধ্বংসৰ দিন যে চমু চাপি আহিছে তাৰ প্ৰমাণ কি জানো তাৰ প্ৰমাণ হৈছে গদা কোঁৱৰ জীয়াই আছে আৰু মই মৰিবলৈ ওলাইছো মৰিব লাগে কি তই যি সুধিছো তাকে কৈ দিলে হয় এগৰাকী সাধাৰণ অবলা নাৰী হয় কিহৰ ইমান অহংকাৰ দেখুৱাইছ বৰ কষ্ট হৈছে নহয় হ'বই নাৰীৰ অহংকাৰৰ ওচৰত পুৰুষবোৰে তিষ্ঠিব নোৱাৰে তহঁতবোৰতো হলি কাপুৰুষ আমি কাপুৰুষ হাজৰে কাম যিমান কঠোৰ শাস্তিৰ বিধান আছে সকলো প্ৰয়োগ কৰকেৰ ওপৰত যাতে সাধাৰণ প্ৰজায়ো বুজি উঠে লালু গোলাৰ বিৰুদ্ধাচৰণ কৰিলে পৰিণাম কিমান ভয়ংকৰ হয় তেলখিনি বক বককৈ উতলিবলৈ দে চোৰাত পাতাৰে কোবাক বান্দৰ কেঁকুৰা আমললি পৰুৱা মেলি দে তাইৰ গাত কি চাই আছ এবাৰ ঘৰৰ মানুহকেইটাই চাই যাব পৰা হ'লে মোৰ ল'ৰা দুটা বা কেনে আছে খাৱাই শৰীৰ তোমাৰ কুশলে আছে নে নাই মঙহৰদেৱ কিমান আগবাঢ়িল দেশ উদ্ধাৰৰ কাম মই আহিছো জয়া